নমস্কাৰ বন্ধু বান্ধৱীসকল কাৰ্বি আংলঙৰ জুডিচিয়াৰী ফালৰ পৰা পিয়নৰ পোষ্ট মুকলি কৰা হৈছে। ইয়াতে দুটা পিয়নৰ পোষ্ট মুকলি কৰিছে। এই পোষ্টকেইটাত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তেতিয়া শিক্ষাগত অৰ্হতা বয়সৰ সময়সীমা সকলোবিলাক জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ইয়াতে পোষ্টটো হৈছে পিয়নৰ পোষ্ট। ইয়াতে দুটা পিয়নৰ পোষ্ট মুকলি কৰিছে। ইয়াতে দৰমহা নিৰ্ধাৰণ ৰাখিছে 12,000 পৰা 52,000 আৰু গ্ৰেড পে থাকিব 3,900 আৰু আপোনালোকৰ এজ লিমিটটো দিছে 18 পৰা 40 বছৰ হ'লে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে এজ ৰিলেক্সেশ্যন প্ৰদান কৰিছে ST সকলক আপ টু 45 ইয়াৰ্ছ মানে 5 বছৰ এজ ৰিলেক্সেশ্যন প্ৰদান কৰিছে। আৰু ইয়াতে চাওক দুটা পিয়নৰ পোষ্ট আছে। এই পিয়নৰ পোষ্ট দুটা STP আৰু STHৰ কাৰণে আছে অনলি। বাকীসকল কেটেগৰী দুসকলে ইয়াতে এপ্লাই কৰিব নোৱাৰিব। তো ইয়াতে আপোনালোকে শিক্ষাগত অৰ্হতা কথা সুধিবলৈ গ'লে আপোনালোকে 8 পাছ কৰা হ'ব লাগিব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। মিনিমাম 8 পাছ কৰা হ'ব লাগিব আৰু আপোনালোকে HSLC পাছ কৰা হ'লেও STP আৰু STHC সকলৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। তো এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এখন বায়'ডাটা ল'ব লাগিব। বায়'ডাটাখন ফিল আপ কৰি ইয়াতে যিটো এড্ৰেছ দিছে দেখিছে আপোনালোকে, এড্ৰেছটো ইয়াতে দেখিছোঁ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কাৰ্বি আংলং ডিফু নিয়েৰ ডিফু মেডিকেল কলেজ ডিফু আৰু ইয়াতে 782460 যিটো ইয়াতে এড্ৰেছ পঠাইছে। এই এড্ৰেছটোত আপোনালোকে বায়'ডাটাখন প্ৰেৰণ কৰিব লাগিব 20 জানুৱাৰী আগতে। তো ভিডিঅ'ত ইমানে আছিলে। আপোনালোকে যদিহে ফুল এডভাৰটাইজমেণ্ট চাব বুলি ভাবিছে তেতিয়া আমাৰ ডেছক্ৰিপশ্যনত এডভাৰটাইজমেণ্ট ডিটেইলছ চাব পাৰিব। তো সকলোকে এটাই অনুৰোধ, যদিহে আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।